ঠিক মূল্য নিৰ্ধাৰণৰ বাবে ভাৰতীয় কিষাণ সংঘই আগৰে পৰা মাত মাতি আহিছে। বৰ্তমান সময়ত কৃষকৰ খৰচ অনুযায়ী যি বস্তুৰ দাম, এই দাম অতি নিম্নগামী হোৱাৰ ফলত কৃষকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ যে এই কৃষকৰ যি সমস্যাসমূহ আছে, এই সমস্যাসমূহ আমি কেন্দ্ৰীয় চৰকাৰক সমাধান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু MSPৰ ধানসমূহ সময়মতে ক্ৰয় কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আমাৰ স্থানীয় যি কৃষকসকল আছে, এই কৃষকসকলৰ সুবিধাৰ্থে আমাৰ স্থানীয় বজাৰ, সাপ্তাহিক বজাৰসমূহ, এই বজাৰসমূহৰ উন্নত কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু 19-20 বৰ্ষত যি কেন্দ্ৰীয় চৰকাৰে 2000 কোটি টকা সাপ্তাহিক বজাৰ উন্নয়ন নামত যি ধাৰ্য কৰিছিল, এই বজাৰ উন্নয়নৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে এই বজাৰসমূহত কৃষকৰ সুবিধাৰ্থে উন্নয়ন কৰাৰ কাৰণে তেওঁলোকক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। লগতে যি 2020 কৃষি আইনৰ জৰিয়তে কৃষকসকলৰ আৰ্থিক উন্নতি বৃদ্ধিৰ বাবে যি আইন আনিছে, এই আইনখন আমি সমৰ্থন জনাইছোঁ। যদিও ইয়াতে কিছুমান ভুলৰ সংশোধনী কৰিব লগা আছে, এইখিনি সংশোধনী আমি কেন্দ্ৰীয় চৰকাৰক কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে কৃষি যি উৎপাদিত ফচলসমূহ আছে, এই কৃষকে সঠিক মূল্য পোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আমি ভাৰতীয় কিষাণ সংঘ গোৰেশ্বৰ খণ্ডৰ তৰফৰ পৰা যিখিনি আমাৰ খেতিয়কসকলে উৎপাদন কৰা ধান চৰকাৰে MSPৰ আণ্ডাৰত যাতে নিম্নতম সমৰ্থন মূল্যটো দিয়ে, আমি চৰকাৰলৈ আহ্বান কৰিছোঁ। আৰু যিখিনি কৃষকে, আমাৰ যিখিনি স্থানীয় কৃষক, তেওঁলোকে যিখিনি ধান বিক্ৰী কৰাৰ ভাল এখন বজাৰ পায়, যিটো বজাৰৰ উচিত মূল্য পায়, যেনে সাৰ, পানী, ইলেক্ট্ৰিক বা বিভিন্ন ধৰণৰ খৰচ, এই খৰচবোৰৰ ওপৰত যাতে এটা লাভ পায়, সেই লাভ পোৱাৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থা এটা লয়, সেইটোৰ কাৰণে আমি ভাৰত চৰকাৰ লগতে অসম চৰকাৰ আমি অনুৰোধ কৰিছোঁ। আজি এখন দিম, প্ৰধানমন্ত্ৰীলৈকে দিম। হয়।